শুকুৰবৰীয়া বজাৰৰ পৰা বজাৰ কেইটামান আনিলোঁ একদম দাম কম মানে দামকেইটা কৈ যাম আজি মানে মোৰ বজাৰ শেষ হৈ গৈছিলে আৰু শুকুৰবৰীয়া বজাৰ এখন বহে নহয় তাৰ পৰাই বজাৰ আনো মই আৰু বা গ'লোঁ গৈ মেলি এয়া দেখিছেনে ইয়াতে স্কোৱাছ আনিলোঁ কেইটামান স্কোৱাছ আধা কেজি নেকি 20 টকামান লৈছিল চাগে মোৰ বৰ বেছি না এসপ্তাহমান জুৰিলে হৈ যায় আৰু সপ্তাহৰ মূৰে মূৰে আনি থাকোঁ নহয় তাৰপাছতে কেৰেলা কেইটামানো আনিলোঁ দেখিছেনে বৰ বেছি নহয় অকণকৈ আনিছোঁ লগতে নহৰু কেইটামানো আছিলে চাগে গতিকে এফালে স্কোৱাছ আনিলোঁ এফালে কেৰেলা আনিলোঁ আৰু কি আনিলোঁ মই আপোনালোকক দেখাই যাম বাৰু তাৰপাছতে নহৰু কেইটামানো আনিলোঁ নহৰু লাগেই নহয় আৰু গোটাই নহৰু দিওঁ মাছ মাংসত মই তাৰপাছতে ধনিয়া 10 টকা দেখি চক 10 টকাত কিমান 3 4 5 মুঠি নহয় 10 টকা 20 টকা আচলতে পাহৰি গ'লোঁ 20 টকাত 5 মুঠি ধনিয়া তাৰপাছতে 10 টকাৰ ঢেকীয়া খাই ইমান ঢেকীয়া খাবলৈ মন গৈ আছিলে মোৰ সেই ঢেকীয়া আনিলোঁ তাৰপাছতে সেয়া জলকীয়াও কেইটামান জলকীয়া মানে ঘৰৰে মোৰ বহুত ছিঙি থৈছিলোঁ কিন্তু এইকেইটা জলকীয়া ইমান দীঘল দেখিলোঁ ডাঙৰ মোৰ ভাল লাগিলে কিবা একদম চাফা চিকচিকাই আছিলে সেইকাৰণে জলকীয়া কেইটামান লৈ ল'লোঁ তিয়ঁহ হৈছে 20 টকাৰ আনিলোঁ তিয়ঁহ মানে 40 টকা কৈছিলে কেজি এয়া তিয়ঁহ দুটা লৈ আহিলোঁ তিয়ঁহ লাগেই নহয় আৰু খাই থাকোঁ ভাত খোৱাৰ লগত তিয়ঁহটো থাকেই আৰু মানে সেইফালে মোৰ ল'ৰাই কেলেণ্ডাৰ লগাই আছে সেইটো তাৰ গডৰেজ যি মন যায় তাকে লগাই থাকে আৰু ষ্টিকাৰ্ছবিলাক তাৰপিছতে সেই 10 টকাৰ ৰঙালাও এটাও আনিলোঁ দেখিছেনে সৰু ৰঙালাও কোনোবা এদিন মাংসৰ লগত বনাই খাম মানে বা কোনোবা এদিন আলুৰ লগত হ'লেও এনেকৈ অকণমান চেনি অকণ দি এনেকৈ ভাজি খাম তাৰপাছতে পটল কেইটামান আনিলোঁ পটল আকৌ মই বনাম দৈ মছলা এনেকৈ দি মেলি পটলটো মানে পেটৰ সেইখিনি উলিয়াই মেলি তাত মানে পটলৰ মাজত মছলাখিনি ভৰাই তেনেকৈ বনাম কি বুলি কয় জানো এইটো বস্তু পটল ভৰ্তা নে কি জানো তাৰপাছতে এইফালে আনিলোঁ মই আকৌ মছলাবিলাক এনেকৈ কিনি আনো এয়া তেজপাত আনিলোঁ তাৰে পাছতে মছলা আনিছোঁ আৰু মোৰ মানে কি কৰোঁ মই সেই আপোনাৰ জলকীয়া দেখিছে নাই এইভাগে লৈ আহিছোঁ গোটা মছলা এনেকৈ কিনি মেলি মই পিচি মেলি এনেকৈ দিওঁ মাছ মাংসত বিৰাট টেষ্টি লাগে বিৰাট মজাও লাগে আৰু এয়া দেখিছেনে এইফালে পাপৰ এই পাপৰটো খাই মই ভাল পাওঁ বজাৰতে দেখিলোঁ কাৰণে লৈ আহিলোঁ মই বোলো পাপৰ কেইটামান দিয়ক তাৰে পাছতে এয়া আনিলোঁ দেখিছেনে কি চয়াবিন কেইটামানো লৈ আহিলোঁ তাৰপাছতে আৰু আনিলোঁ কিবা কিবি ধেৰ আনিছিলোঁ এয়া মাটি দাইল অকণো লৈ আহিলোঁ মাটি দাইল 30 টকাৰ আনিছোঁ দামটো কৈ দিছোঁ ইমান খোৱা নহয় যে অকণমান কেইটামান দেখি মানে ভাল লাগিল আৰু তেওঁ ধুনীয়াকৈ গোটেই মছলাৰ বস্তুখিনি থৈ দিছিলে তাতে মাটি দাইল কেইটামানো থোৱা দেখিলোঁ মই বোলো মাটি দাইল কেইটামান দিয়ক কেতিয়াবা বনাই খাম মজা লাগিব বা গাহৰি মাংসৰ লগতো বনাই খাই মজা লাগিব তাৰপাছতে গুড় অকণমান আনিলোঁ চেনিটো অকণমান এৰিছোঁ আৰু কেতিয়াবা গুড় অকণ খাবলৈ মন যায়ো ন চেনিটো এনেও কমাই দিলোঁ যিহেতু তাৰপিছত চিৰা কেইটামান আনিলোঁ চিৰা বোলে নতুন চাউলৰ দেখি ভালেই লাগিলে মই বোলো গাখীৰৰ লগত জলপান অকণমান খাম গুড় চুৰ দি সেইকাৰণে চিৰা অকণ আনিলোঁ কেতিয়াবা পিছবেলা সময়ত খাবলৈ মন যায় যে আৰু এয়া মছলা আনিলোঁ ইয়াতে বহুত বিধ মিক্স মছলা আছে বোলে এই মছলাটো পিচি মই মাংসটো দিব পাৰিম আৰু মাছৰ জোলতো দিব পাৰিম বোলে মাছৰ আঞ্জা বনালে তেওঁ মোক কৈ পঠিয়ালে সেইকাৰণে সেই মছলাও লৈ আহিলোঁ গতিকে এইকেইটাই বজাৰ এইফালে জলকীয়া ঢেকীয়া ধনিয়া পটল তিয়ঁহ এনেকৈ মই শুকুৰবৰীয়া বজাৰৰ পৰা লৈ আহোঁ আৰু ঢেকীয়াখিনি ইমান ফ্ৰেছ ন দেখিয়ে মোৰ ভাল লাগিলে মই একেবাৰে সময় নাপাওঁ জানেনে যদি অকণমান ঘৰৰ ওচৰত ওলাই মেলি যাওঁ ঢেকীয়া পাম কিন্তু মোৰ সময় নাই জানেনে মই মানে মোৰ ফনিয়াবলৈও সময় নাথাকে মোৰ অকল বাহিৰৰ পৰা ভিতৰ অহা যোৱা গোটেইখন ঘূৰি ফুৰা হয় যে তাৰপিছতে সেনেকৈ বস্তুখিনি আনিলোঁ আনি মেলি এতিয়া মই ঢেকীয়া আৰু বুটে দি বনামেই আৰু ৰ'বলৈ সময় নাই বুট কেইটামান তিয়াই থোৱা আছিলে এয়াই মোৰ আজি বজাৰ আৰু মোৰ আজি বজাৰখিনি কেনেকুৱা লাগিলে আপোনালোকে ক'ব এয়া মোৰ এসপ্তাহ যাবগৈ এসপ্তাহতকৈ পাৰিলে বেছিয়ে যাব চাগে চব্জি মাছ মাংস থাকিলে বৰ বেছি চব্জি বনোৱা নহয় বাৰু কিন্তু ৰঙালাওটো মোৰ ভাল লাগিছে 10 টকাৰ ৰঙালাও আৰু আপোনালোকক বাই দিছোঁ এইফালে আমাৰ ভাৰনাইৱে কিবা এক্সপেৰিমেণ্ট কৰি আছে ছায়েন্সৰ এখন আনি দিছোঁ বুক সেইখন চাই এক্সপেৰিমেণ্ট কৰি থাকে মানে কি কৰিব লাগে কেনেকৈ কৰিব লাগে ছায়েন্সৰ এখন আনি দিছোঁ পূৰা এক্সপেৰিমেণ্ট কৰাত বিজি একেবাৰে